মই এনেকুৱা এটা জেগাত উপস্থিত আছোঁ। আপোনালোকে ভালদৰে মন দি শুনিব কথাকেইটা। মই বৰ্তমান য'ত উপস্থিত আছোঁ এয়া কিন্তু শিৱসাগৰ বিহুবৰ নেপালীখুটি বেতবাৰী সেইটো অঞ্চলৰ জেগা কিন্তু নহয়। মই বৰ্তমান উপস্থিত আছোঁ এতিয়া নাগালেণ্ডত। ঠিক আছে, তো আপোনালোকে দেখা পাইছে, আপোনালোকে চাওক নদীৰ পানী এনেকুৱা আহে নেকি? নদীৰ পানী এনেকুৱা আহে নেকি? কিন্তু এই নদীখনৰ আগত মানে সেই নদীখনৰ আগত এনেকুৱা এটা কাণ্ড চলি আছে। ঠিক আছে, আৰু সেই কাণ্ডটোৰ পৰা আমাৰ গোলাঘাট সমষ্টিৰ বাসী যোনসকল এই নদীখন গৈ য'ত ওলাইছেগৈ সেই লোকসকল বিপদত পৰিব। গোলাঘাট সমষ্টিৰ অজন্তা নেওগ বাইদেৱে আচলতে এয়াই আমাক মৰম দিছে নেকি? যোনটো কাম কৰাইছে, ঠিক আছে, তো সেই কামটো যোনটো নিয়মত কৰিব লাগে, যোনটো নিয়মত খনন কাৰ্য কৰাব লাগে সেইমতে কৰাওক, তাত আমাৰ ক'ব লগা নাই। কিন্তু এনেকৈ যদি এইটো ছিষ্টেমত যদি কামবিলাক চলাই থাকে আমাৰ ৰাইজৰ কিমান ক্ষতি হ'ব এই কথাটো ক'ব বিচাৰিছোঁ। ঠিক আছে, আৰু সকীয়াই দিব বিচাৰিছোঁ অজন্তা নেওগ বাইদেউ, আপুনি যেনেকৈ যোনখিনি কাম কৰাব লাগে আপুনি সম্পূৰ্ণ নিয়মাৱলম্বীয়ে কামখিনি কৰাওক, যাতে আমি যিহেতু ভুগিব লগা নহয়। আমাৰ খেতি বাতি ঘৰ দুৱাৰ যাতে অনিষ্ট হ'ব নালাগে, ইমানখিনিয়ে ক'লোঁ। আজি আপোনালোকে নিউজত দেখা পাই আছে কি দশা হ'ল শিৱসাগৰ বেতবাৰী নেপালীখুটি সেই অঞ্চলবিলাকত কি দশা হ'ল আপোনালোকেতো নিজে জল পটকৈ দেখিয়ে আছে। সেইকাৰণে কৈ দিব বিচাৰিছোঁ যাতে আমিও গোলাঘাট সমষ্টিবাসীও যাতে তেনে অৱস্থা হ'ব নালাগে। মই ইমানখিনিয়ে ক'লোঁ আৰু আপোনালোককো ক'ব বিচাৰিছোঁ মই বৰ্তমান নাগালেণ্ডৰ পাহাৰৰ মাজৰ পৰা এই কথাখিনি কৈ আছোঁ। আৰু ৰাইজে যিহেতুকে ভিডিঅ'টো চাইছেই আৰু আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে কিন্তু মন্তব্যখিনি নিদিয়াকৈ নাথাকিব, কমেণ্ট বক্স খোলা আছে, আপোনালোকে লিখক। চাওক আপোনালোকে এনেদৰে খনন কাৰ্য হৈ আছে, আপোনালোকক লাইভ দেখুৱাইছোঁ। আচলতে এইবিলাক খনন কাৰ্য দেখুৱাই থকাত কিন্তু বহুত বিপদ আছে। কোনোবাই যদি দেখে আমাক গুলীয়াই মাৰি দিব পাৰে, কিন্তু গোপন কেমেৰাৰে এইবিলাক দেখাই আছোঁ আপোনালোকক। তো আপোনালোকে দেখা পাইছে এনেকৈ পাহাৰৰ ভিতৰত খনন কাৰ্য কৰি এনেদৰে এইবিলাক আনি আছে আৰু আমি জীয়াটো ভুগিবলৈ গৈ আছোঁ। এইবিলাক চাওক, নদীৰ এইবিলাক চাওক কি দশা হ'বলৈ গৈ আছে। এটা সময়ত আপোনালোকে গম পাব। এতিয়াই যদি কিছুমান এইবিলাক আমি ষ্টপ কৰাব নোৱাৰোঁ বিপদ অনিবাৰ্য। 17 চনৰ পৰা পানীত আৰু কিমান ভুগি থাকিম। এই ঘেলে বোকাই উকটোতে আমনি লাগি গৈছে। ল'ৰা ছোৱালীক লোকৰ ঘৰত ভাত খুৱাবগৈলগীয়া হৈছে ৰাতি। কিমান চফা কৰি থাকিম ঘৰ দুৱাৰ, আমনি পাইছোঁ আৰু। গোটেই বাৰী ঘৰ খেতি মাটি চব নষ্ট হ'ল আৰু খেতি কৰিবই নোৱাৰা হ'লোঁ আমি ইয়াত। এইবিলাক মানে আপোনালোকৰ মাটি চাগে? এইবোৰ আমাৰ এই চাইডৰ মানুহৰ মাটি, আমাৰ এই পিছ চাইডে আছে ন? পিছ চাইডৰ চাগে এনেকৈ পুতিলে এনেকৈ গোটেই অৱস্থা নাই। 17 চনৰ পৰা বহুত বছৰৰ পৰা খেতি বাতি কৰিব নোৱাৰা হৈ আছে, জানা নাই? এতিয়া এইবিলাক তাকে কৈছোঁ, চৰকাৰে যিখিনি নেকি সিদ্ধান্ত লৈছে সেইখিনি চবফালে হেৰি কৰি আছে।
এই বস্তু বাহানি আহিছে পানী সোমোৱাবিলাকৰ ঘৰত কোনো একো হেৰি নহয়, নিৰ্দোষীবিলাকে বস্তু হেৰি কৰিবলৈ পায়। হা কোনো খা খবৰ এটা ল'বলৈতো নাহে, এনেকৈ ঠাণ্ডা পানী অকণ দিবলৈও মানুহ নাই। হা জানিছানে নাই? এতিয়া সেই পাহাৰৰ ভিতৰত যোনটো যেন খনন কাৰ্য হৈ আছে, এতিয়া সেইখিনিতো হ'লেতো ইয়াতো আৰু ভয়াৱহ পৰিৱেশ হ'ব। তেতিয়া আমাৰ মানুহখিনি ক'লৈ যাব? হা আমাৰ এইখিনি মানুহ এতিয়া যিমানখিনি আমি ডুবিবলগীয়া হৈছে, সেইফালতো ইমান হেৰি হোৱা নাই বা খেতি মাটি সোপা গৈছিলে চবেই কৰি মেলি খাই আছে। এতিয়াতো আমিতো আজি অতনা বছৰ আমি খেতিও কৰিবলৈ আমি হেৰি নাই। তোমালোকে চোৱাগৈ পিছ চাইডে। এতিয়াতো বৰ্তমান এতিয়া অজন্তা নেওগ বাইদেউ সমষ্টি হয়নে নহয়? সমষ্টি। তো এতিয়া ধৰি লওক যোনখিনি কাম চলি আছে, এতিয়া ধৰক অজন্তা বাইদেউ কিবা ক'ব বিচাৰিব নেকি? আৰু যোনটো তাত খনন কাৰ্য হৈ আছে তাৰ বিৰুদ্ধে আপুনি কিবা ক'ব বিচাৰিব নেকি? খনন কাৰ্য হৈ থকা বিনিময়ত সেইখিনি যেতিয়া খনন কাৰ্য হৈ আছে, আমাক এটা সিদ্ধান্ত কৰি দিয়ক যে কোনোফালে পানী দুনি নোসোমোৱাকৈ আমাক সিদ্ধান্তটো কৰি যে নদীখন ধুনীয়াকৈ মেৰামতি কৰি বল্ডাৰ গাঁঠিম বুলি ক'লে সেয়া নাই। তাৰপিছত ইফালেদি বোলে জিঅ' বেগ আনিম বুলি ক'লে সেয়াটো নায়েই। তাৰ বিনিময়ত এতিয়া কিমান মাথাউৰি ভাঙিছে, কিমান মানুহে হেৰি কৰিছে, সেইখিনি এতিয়া আমাক সুবিধাখিনি কৰি দিব লাগিছিলে। হা তোমালোকে হোৱা চোৱাচোন, তামোল পুলি ৰুইছিলে, তামোল লাগিছিলে, সেই সোপা মৰি গৈছে। এখন বাৰীটো পিছ চাইডে শেষেই হৈ গ'ল। এতিয়া যদি খেতি ভাতকেইটাকে কৰি খাব নোৱাৰোঁ, আমি কিনা চাউলৰ ভাত 50 টকা 70 টকা দি কেনেকৈ কিনি খাবা? জানা নাই? সেইটো কাৰণে তোমালোকে আহিছা যেতিয়া আপোনালোকৰ কি পৰে গাঁৱডোখৰ? গোহাঁইগাঁও পৰে। গোহাঁইগাঁও। আপোনাৰ নামটো? মোৰ নাম শ্ৰী টুটুমণি দাস। আপোনাৰ? মোৰ নাম শ্ৰীমতী বুলি হাজৰিকা। ঠিক আছে। চৰকাৰে ঢেৰ সুবিধা দিছে, ঢেৰ দিছে, কিন্তু আপোনালোকে সুবিধাবিলাক পোৱা নাই ন? সুবিধাবিলাক আমি পোৱা নাই। বৰ্ণালী বাইদেৱে আমাক যা যোগাৰ কৰি দিছেহি আৰু। বৰ্ণালী বাইদেউ কোন হয়? কেলে মেম্বাৰ মেম্বাৰনি। বৰ্ণালী বাইদেউ উঠিলতহে আমি সাহাৰ্য পাইছোঁ বাৰু। 2 দিনে দিলে, 3 দিনে দিলেহি ন? সাহাৰ্য 3 দিনে দিলেহি বৰ্ণালী বাইদেউ যা যোগাৰ। ইমান মেম্বাৰ উঠিলে যদিও আজিলৈকে 17 চনৰ পৰা পানীত আছোঁ, কোনো মেম্বাৰে আমাক নাচালে। বৰ্ণালী বাইদেউহে চালে আৰু। ভিতৰত পানী সোমাই অৱস্থা নাচায়। খালি চফা কৰি হেৰি কৰিছোঁ।